বিস্কুটেৰে চাহ খাই খাই সদায় আমি বৰ হৈ যাওঁ। আজি ভাবিলো কিবা অলপ নতুন বনাই লওঁ। তাৰ কাৰণে মই আজি স্প্ৰিং গজা বনাই আছো। স্প্ৰিং গজা বনাবৰ কাৰণে ফাৰ্ষ্ট মই ময়দাটো ভালকৈ চালি ল'ম, কাৰণ কেতিয়াবা দোকানৰ পৰা ময়দা আনিলে ময়দাবোৰত সৰু সৰু পোক থাকে। এতিয়া সেই ময়দাত অলপমান নিমখ, চেনি অলপ আৰু তেল দি কেনে ভালকৈ সানি ল'ম, কাৰণ তেল দি যেতিয়া মই ময়দাটো ভালকৈ সানিম তেতিয়া এই স্প্ৰিং ৰোলটো খাবলৈ খুবেই ভাল হ'ব। তাৰপিছত মই অলপ অলপকৈ পানী দি কেনে এই ময়দাটো মাৰি ল'ম। আপোনালোকে ময়দাটো মাৰোঁতে মনত ৰাখিব যে ময়দাটো নৰম নহয়, টান হৈ যাম, কাৰণ এই ময়দাটো মই 20 পৰা 25 মিনিট ঢাকি কেনে ৰাখি দিম। আপোনালোকে দেখিছে মই ময়দাটো ঢাকি ৰাখি দিছিলোঁ। এতিয়া সেই ময়দাটো ভালকৈ মাৰি ল'ম, তাৰপিছত ডাঙৰ ডাঙৰকৈ ৰোল কাটি ল'ম। আপোনালোকে দেখিছে মোৰ ৰোলবিলাক কেনেকুৱা হৈছে। এতিয়া মই সেইবোৰ হাতত ভালকৈ পেষ্ট কৰি পাতলা পাতলাকৈ বেলি ল'ম। বেলোতে আপোনালোকে মনত ৰাখিব অলপমান তেল দিব নাপাহৰিব আৰু পাতলা পাতলাকৈ বেলিব। যিমান পাতলাকৈ বেলিব সিমানে খাবলৈ এইটো ভাল হ'ব। এতিয়া মই ৰোলবোৰ বেলা হৈ গৈছে, তাৰ ওপৰত অলপমান ময়দা আৰু অলপমান তেল দি কেনে এতিয়া বেলি ৰখা গোটেইবোৰ ৰুটি এটা এটাকৈ ওপৰত দি ল'ম। আপোনালোকে দেখিছেনে মই কেনেকৈ দি আছো, আপোনালোকে ঠিক এনেকৈ দি ল'ব। তাৰপিছত ইয়াৰ ওপৰত আৰু অলপমান ময়দা আৰু তেল দি লাষ্টত এটা ৰুটি আছিল সেইটো মই দি ল'লো। এতিয়া এইটো ভালকৈ মেলি কেনে হালকা হাতেৰে ভালকৈ বেলি ল'ম। বেলোতে আপোনালোকে মনত ৰাখিব এইটো হালকা হাতেৰে বেলিব, কাৰণ বেছি দাবাই কেনে বেলিলে এইটো ফাটিও যাব পাৰে। তাৰপিছত অলপমান ময়দা দি কেনে এইটো টানকৈ মই ৰাউণ্ড কৰি ল'ম। আপোনালোকে দেখি আছেনে মই কেনেকৈ ৰাউণ্ড কৰি আছো। আপোনালোকে ঠিক এনেকৈ ৰাউণ্ড কৰি তাৰপিছত একবাৰ এইটো ঘূৰাই দিব আৰু চাইডবিলাক যিবিলাক খুলি গৈছে সেইবিলাকো ভালকৈ হাতেৰে পেষ্ট কৰি দিব। তাৰপিছত এইটো সৰু সৰু শ্বেপত এনেকৈ কাটি ল'ব। মই যেনেকৈ কাটি আছো আপোনালোকে ঠিক এনেকৈ কাটি ল'ব। দেখিছানে আপোনালোকে দেখিবলৈ কিমান ধুনীয়া হৈছে। তাৰপিছত দুই চাইডৰ পৰা হাতেৰে পেষ্ট কৰি হালকা হাতেৰে দুইফালৰ পৰা বেলি ল'ব। মই যেনেকৈ কৰিছো ঠিক আপোনালোকে এনেকৈ কৰিব। তাৰপিছত এটা কেৰাহীত তেল দি কেনে মনত ৰাখিব তেলটো বেছি গৰম হ'ব নিদিব। কম গেছত হালকা গৰম হোৱাৰ পিছত এই স্প্ৰিং গজাবোৰ ইয়াত এটা এটাকৈ এৰি দিব। তাৰপিছত এইটো কম গেছত গোল্ডেন ব্ৰাউন হোৱালৈকে ভালকৈ ভাজি ল'ব। আপোনালোকে মনত ৰাখিব এইটো যিমান কম গেছত ভাজিব তেতিয়াহে ভিতৰৰ পৰা ভালকৈ হ'ব আৰু খাবলৈ খুবেই ভাল হ'ব। আপোনালোকে দেখিছে মোৰ স্প্ৰিং গজাবোৰ দেখিবলৈ কিমান ধুনীয়া হৈছে। ঠিক আপোনালোকে এনেকৈ ভাজি ল'ব। এতিয়া আমি এই গজাবোৰ যিটো চেনি চিৰামত জিকাম সেই চিৰামটো বনাই আছো। তাৰ কাৰণে 1 কাপ পানীত অলপমান চেনি দি কেনে এইটো ভালকৈ মিলাই ল'ম। কেতিয়াবা যদি এইটো কম হৈ যায় আপোনালোকে ওপৰৰ পৰা আৰু অলপ পানী এড কৰিব পাৰে। তাৰপিছত মই যিবিলাক গজা বনাই ৰাখিছিলোঁ সেইবিলাক গজা ইয়াত দি 5 পৰা 10 মিনিট টাইম ৰাখিম। আপোনালোকে ৰাখোতে মনত ৰাখিব কেতিয়াবা এনেকুৱা হয় 5 মিনিটতে এইটো নৰম হৈ যায়, তেতিয়া আপোনালোকে এইটো ওলাই ল'ব। দেখিছে দেখিবৰ কাৰণে কিমান ধুনীয়া হৈছে। এনেকুৱা যদি এটা গজা গধূলা 1 কাপ চাহৰ লগত খাব পাৰো কিমান যে ভাল লাগিব।